হেল্ল' ফ্ৰেণ্ডছ, মই আজি লৈ আহিছোঁ ঢেকীয়া ভাজি। আপোনালোকক ঢেকীয়া ভাজি কেনেকৈ বনায় সেইটো ৰেচিপিটো মই দেখাই দিম। এয়া চাওক, মই ঢেকীয়াখিনি কাটি বাচি ধুনীয়াকৈ ধুই মেলি ৰেডি কৰি লৈছোঁ। লগতে নহৰু, পিঁয়াজ, জলকীয়া চব ৰেডি কৰি লৈছোঁ। চাই লওক, কেৰাহীত তেল দি দিছোঁ। তেল গৰম হোৱাৰ লগে লগে শুকান জলকীয়াটো অলপ ৰঙচুৱা হ'ব লাগিব। তাৰ পাছত দি দিব নহৰুখিনি অলপ ভালকৈ ভাজি ল'ব। যিহেতু ৰঙা টাইপ হয়, বগা নথব, এনেকুৱা ৰঙা হ'ব লাগিব। তেতিয়া দি দিব ঢেকীয়াখিনি, বাচি থোৱা ঢেকীয়াখিনি। অলপ নিমখ, অলপ হালধি, তাৰ পাছত এইটো মিক্স কৰি ল'লোঁ। এতিয়া মই ঢাকি দিলোঁ। চাই থাকক 5 মিনিট পিছত। 5 মিনিট পিছত চাই লওক কিমান ধুনীয়াকৈ সিজি গৈছে। তাৰ পাছত এনেকৈ লৰাই বগৰাই অকণমান পানীটো শুকাব দিব। তাৰ পাছত পানীটো শুকোৱাৰ পিছত ঢেকীয়া ভাজি ৰেডি।